Good morning everyone আৰু ৰাতিপুৱা এতিয়া বাজিছে 6টা আৰু শুই উঠিছো ভাবিছো আজি ভিডিওটো ইমান সময় পৰা আৰম্ভ কৰি দিও নিশ্চয় ভাল পাব ভিডিওটো চাই আৰু হেকলৈকে চাই থাকিব হেকত জনাব নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পালে আৰু বতৰ একদিন বহুতেই বেয়া বৰষুণ আজিও দিছে ৰাতিপুৱাৰ টাইমত বৰষুণ 3টা মান বজাৰ পৰা বৰষুণ দিছে এতিয়া বৰষুণটো বতৰটো সব আকৌ বৰষুণ দিউ কৰি আছে সো কি হৈছে নাজানো দুসপ্তাহ মানে হল বৰষুণ দিয়া আছে আৰু হেতু কাৰণে উঠাটো দেৰি হৈ গৈছে 6টা বাজিলে উঠোতে আৰু ভাবিছো হিমান হ'ব ভিডিওটো আৰম্ভ কৰি দিও আৰু হেকলৈকে চাই থাকিব ঠিক আছে তেতিয়া আজি ভিডিওটো আৰম্ভ কৰি দিও ৰাতিপুৱাই প্ৰথমতে মোৰ কাম হৈছে বিছনাকিখন পাৰি লোৱা মানে সকলোখিনি কাপোৰ জাপি লোৱা আৰু এইফালে মই বিছনাৰ কাপোৰখিনি জাপি লৈছো আৰু মোৰ প্ৰথমতে বিছনাকিখন মানে শুই উঠি ডাইৰেক্ট প্ৰথমতে বিছনাৰ কাপোৰখিনিহে জাপি লওঁ তাৰ পিছতহে চাহ খাওঁ বা কিবা গৰম পানী খাওঁ তাৰ পিছত ঘৰ সাৰো আৰু তেনেকৈ প্ৰথমতে আৰম্ভ কৰোঁ বিছনাৰ কাপোৰখিনি জাপি লৈ আৰু সাধাৰণতে মানে কি হ'ল ভিডিওটো বেছি দীঘল হৈ যাব যে সেইবাবে মই স্পীড কৰি দিলোঁ আৰু বিছনা পাৰি ল'লোঁ এতিয়া আৰু এতিয়া ঢেকীয়া মটৰ আলু সয়াবিন তেনেকৈ সকলোখিনি মিক্স কৰি একেলগে ভাজি আছোঁ আৰু মানে কি হ'ল ঢেকীয়াখিনি লগালগ আনি পিনি দি দিয়া হ'ল বেছি নাই অকণমান বাৰু গছজোপা ৰোৱা বহুত দিন হ'ল আজি এবছৰ মানে হ'ল লকডাউনৰ আগতে ৰোৱা এই 2 বছৰ মানে হ'ল এইখিলৈকে বগাই আছে কিমান বগাই থাকে নহয় কাটি দিয়া হয় ফুল নুফুলিব বুলি কিন্তু লাষ্টত এইবাৰ মানে কাটি দিয়া নহ'লে আগগিটা আসলে জবাক বহুত বগাব লাগে তেতিয়াহে ফুলে হ'বলা এইগিটা দেখিছে কিমান কলি মেলিছে ফুলিলে বহুত ভাল লাগিব 9 পাহ আছে আৰু এইটো এটা আৰু এইটো এটা কলি আৰু এইগিটা কলি বহুত ফুলিব ধুনীয়া লাগিব ফুলিলে এইজোপা গা ধুই আহিলোঁ গা ধুলোঁ আৰু গা ধুই ভাতো খালোঁ চুলিখিনি ধুই দিছিলোঁ আৰু আমাৰ আগফালে ইমান বতাহ নহয় কি ক'ম আপোনালোকক এইপিনে মুকলি পথাৰখন আছে যে খুব বতাহ হয় সো বহুত ঠাণ্ডাও লাগিছে গা ধুই আহিলোঁ আৰু ভাতো খালোঁ ভাত খাই মেলি একেবাৰে আজৰি মেলি দিওঁ মানে কি হৈছে এটো ওয়াৰছেল এটা পাপালে যেহেতু পাপা গাটো বেছি ভাল পোৱা নাই বৰ্তমান চিকিৎসা কৰি থকা হৈছে বাৰু তথাপিতো কালিৰ পৰা অকনমান ভাল হৈছে আৰু ওয়াৰছেল এনেকুৱা কেবাটাও গুড খালে একচুয়ালি এটো খোৱাটো ভাল নহয় ইমানকে পাপাক কৈছো ইমানকে খাব নালাগে কাৰণ মানে ইনে বেলেগকে আপেল আনি থোৱা আছে হেয়াকে খাব পাপাই নাখায় গৈছে বহুত বেয়া হৈ গৈছে পেলাই দিছো আজি ভাবিছো মই খাওঁ বেমাৰীয়ে নাখায় যিহেতু মই খাইতো ভাল মানুহজনীয়ে সো খাবলৈ লৈছিটো খাইটো আৰু কালিৰ পৰা অকমান ভাল পাইছে বাৰু তথাপিতো সম্পূৰ্ণ ভাল পোৱা নাই চিকিৎসা কৰি থকা হৈছে মানে হস্পিটেলতো ডক্টৰে একোৱে ধৰিব পৰা নাই গোটেইখিনি কৰা হ'ল বডিও সিটি স্ক্যান কৰিলে মানে সকলোখিনি কৰা হ'ল বেমাৰ ধৰিব পৰা নাই আনুমানিকখিনি টেবলেট দৰৱ এনেকৈ দি খাই আছিলে বাৰু ভাল নাপালে এতিয়া অকমান ঘৰুৱা চিকিৎসা কৰা হৈছে হেতু কাৰণে অকমান ভাল পাইছে কিন্তু বহুত অহাজ কৰিলো মেডিকেললে এদিনটো এডমিট কৰাম বুলিও লৈ গৈছিলো কিন্তু এডমিট নকৰিলে কাৰণ যেহেতু বেমাৰ নিৰ্দিষ্ট এটা বেমাৰ নাই ন হেইভাবে নকৰিলে যদি নিৰ্দিষ্ট যিকোনো এটা বেমাৰ থাকিলে তেতিয়া কৰিলে হেতেন কাৰণ চিকিৎসাটো কৰিব লাগিব সো হেতু কাৰণে নকৰিলে আৰু ঘৰলৈ লৈ আনা হ'ল এতিয়া বাৰু অকনমান কালিৰ পৰা অকনমান ভাল পাইছে বিশেষ বেলেগ প্ৰবলেম একোই নাই মানুহজন কিন্তু বহুত মানে হকত আছিল খিনাই গৈছে ভিতৰি আৰু মানে খাব নোৱাৰে একো বস্তু খাব নোৱাৰে ইনি খাব নোৱাৰে হেতু কাৰণে মানে এতিয়া কালিৰ পৰা খাইছে আৰু অকমান মই মানে কি হ'ল শুই আছিলো আৰু এতিয়া মোৰ টিউচন কৰিবলৈ আহি গ'ল পোৱালিটো আৰু এতিয়া মই তাক টিউচন কৰি লওঁ তাৰ পিছত আকৌ লগ পাই এভৰিৱান তাক পঠিয়াই ললো আৰু আসলতে কি হয় তাক 3:30 পা লওঁ 3:15 আহি পাই গ'লহি আৰু মই একো খাব নাপালো মানে ৰাতিপুৱা যিহেতু ভাত খোৱা তাৰ পিছত ইমান ভুক লাগিছে এতিয়া 5টা বাজিলে অকনমান মেগীকে বনাই ললো এয়া মেগী অকমান খাই লওঁ মানে কি হ'ল টিউচন টাক মানে 1 ঘণ্টাতকৈ অকমান বেছি লৈ লিলো আৰু 1 ঘণ্টাই লওঁ মান ভুক লাগিছে পটাপট বেছি বনাই নাথাকিলো আৰু মেগীকে কম বইলকে বনাই দিলো
চ' তাকে খাই লওঁ এতিয়া সন্ধিয়া হ'ল ভৰি হাত চৰিটো ধুবলৈ আছে তাৰপিছত আকৌ লগ পাই আছোঁ কথা এটা হ'ল কি বহুতে ভাবি থাকে মোৰ মনিটাইজ কেতিয়াবাই হ'ল বুলি কিন্তু নহয় মোৰ মনিটাইজ হ'বলৈ 11 মাহ লাগিলে আৰু 11 মাহৰ মূৰতহে মোৰ ভাগৰ মনিটাইজেশ্যনটো হৈছে আৰু এনেকুৱাও নহয় যে মই অকল ইউটিউবতে ভিডিঅ' দি থাকোঁ আকৌ বাকী কি মানে কিবা কিবি কামো থাকে তাৰ মাজতে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ আৰু তেনেকৈ মোক ইমানখিনি মৰম দিলে আপোনালোকে ভাল লাগিছে বাৰু আৰু এনেকৈ মৰম দি থাকিব আৰু মোক কমেণ্টো কৰে কিছুমানে চ' সেইটো কাৰণে কৈ দিছোঁ 11 মাহ লাগিলে 11 মাহত মনিটাইজেশ্যন হৈ থাকিলে আৰু সকলোৰে হ'ব যিসকলে চেষ্টা কৰি আছে যেনেদৰে মই আজি চেষ্টা কৰি হৈ গ'ল তেনেকৈ আপোনালোকৰো হ'ব মোক কমেণ্ট কৰি থাকে বাবে ক'ব লগা হ'ল চ' আপোনালোকে সুধি থাকে যে মই ভিডিঅ' এডিট কেনেকৈ কৰোঁ কিহত কৰোঁ মাইক ইউজ কৰোঁ চ' মই আচলতে ভিডিঅ' কিহত এডিট কৰোঁ নিশ্চয় গম পায় কাইন মাষ্টাৰতে এডিট কৰোঁ নিশ্চয় ভিডিঅ'টো চাওঁতে এতিয়া যিটো ভিডিঅ' চাই আছে সেইটো ভিডিঅ' গমেই পাইছে ওপৰত আহিয়ে আছে কাইন মাষ্টাৰ বুলি চ' মই কাইন মাষ্টাৰতে ভিডিঅ' এডিট কৰোঁ আৰু মই কোনো মাইক ইউজ নকৰোঁ আৰু ভইচ অভাৰ কথা সোধে কেতিয়াবা ভইচ অভাৰ দিওঁ কিন্তু সকলো ভিডিঅ'তে নিদিওঁ যিকণ মানে হেৰিয়ত ভিডিঅ' ভইচ অভাৰ দিব লাগে নিশ্চয় গম পায়ে চাগে মই কথা কৈ নাথাকিলে যেতিয়া কথা কৈ থকা যেন পায় সেইটোতো ভইচ অভাৰ হয় বাকী মই যেতিয়া এতিয়া কথা কৈ আছোঁ তেতিয়া কোনো মাইক ইউজ নাই কৰা আৰু মই কাইন মাষ্টাৰতে এডিট কৰোঁ আৰু বেলেগ একো নাজানো চ' আপোনালোকে যদি জানে বেলেগ তেতিয়া মোক জনাব মই কাইন মাষ্টাৰ বাহিৰে বেলেগ নাজানো পাৱাৰ ডাইৰেক্টৰটো মই ডাউনলোড কৰি থোৱা আছে কিন্তু তাত মই আজিলৈকে এডিট কৰা নাই আৰু কি হয় থাম্বনেইলো মই কাইন মাষ্টাৰতে বনাওঁ সকলোখিনি কাম মই কাইন মাষ্টাৰতে কৰোঁ বহুতে কমেণ্ট কৰি থাকে বা তুমি ভিডিঅ' কিহত এডিট কৰা আৰু মাইক ইউজ কৰা নেকি ভইচ অভাৰ দিয়া নেকি কি মাইক ইউজ কৰা নাম ক'বা চ' কমেণ্ট কৰি থাকিব কমেণ্টত মানে ৰিপ্লাই দি থাকিবলৈ বেয়া সেইবাবেই মই আজি ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ সকলোখিনি কথা যে মই কাইন মাষ্টাৰ অকল ইউজ কৰোঁ আৰু মাইক ইউজ নকৰোঁ আৰু তাৰ বাহিৰে মই বেলেগ একো নাজানো যদি আপোনালোকে জানে মোক আপোনালোকে জনাবহে কিহত মানে এডিট কৰিলে ভাল হয় ভিডিঅ'টো বেছি মোৰ ভিডিঅ'টো ইমানো ভাল নহয় মই জনাত কাৰণ বহুতে মোৰ ভিডিঅ'টো চাই মানে গুচি যায়গৈ সম্পূৰ্ণ নাচায় সেইবাবে কৈছোঁ সিমানখিনিয়ে আৰু আপোনালোকে সুধি থকা কথাখিনি সকলোখিনি কৈ দিলোঁ আৰু আজি ভিডিঅ'টো এখিতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি নতুন ভিউৱাৰ্ছসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক পাই থাকিব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে কুশলে থাকক বাই বাই